হাই গাইজ নমস্কাৰ পুনম টেক্সটাইলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। তো গাইজ আজি আপোনালোকক দেখুৱাম উইণ্টাৰ কালেকশ্যন, ঠাণ্ডা দিনৰ কাপোৰ নতুনকৈ আহিছে। কাপোৰবোৰত আৰু ভালেকেইদিনৰ আগতে আহিলে, মই ভিডিঅ' বনাব পৰা নাছিলোঁ, ভিডিঅ' দিব পৰা নাছিলোঁ, সেই গতিকে আজি ভিডিঅ'টো বনাইছোঁ। আপোনালোকে চাই গৈ থাকিব, প্ৰডাক্টবোৰ সকলোখিনি দেখুৱাম। সকলোখিনি নহয়, তাৰে মাজৰ পৰা এপিচ যিখিনি পাৰোঁ দেখুৱাই যাম। তাৰ উপৰিও বহুত থাকিব, কালাৰ থাকিব, চাইজ থাকিব, ডিজাইন থাকিব আৰু আছে। সম্পূৰ্ণখিনি দেখুৱাব পৰা নাযায়, ভিডিঅ'টো বহুত দীঘল হৈ যায়। তো সেইকাৰণে অলপ আইটেম দেখুৱাই যাম, আপোনালোকে চাই গৈ থাকিব। আৰু এটা কথা, মইতো পিয়'ৰ ব্ৰেণ্ডেড কাপোৰো ৰাখোঁ, ব্ৰেণ্ডেডৰ ওপৰতো কাম কৰিছোঁ। আপোনালোকে আহিব, ব্ৰেণ্ডেড লাগিলে ব্ৰেণ্ডেড পাব, নন ব্ৰেণ্ডেড লাগিলে নন ব্ৰেণ্ডেড পাব। ব্ৰেণ্ডেডৰ ওপৰত ৰেংলাৰ, জিন্সত হৈ গ'ল ৰেংলাৰ, US পল', আপোনাৰ ৰেবিট, বহুত ডাঙৰ ব্ৰেণ্ড আছে। আহিব, চব পাই যাব, চিন্তা নকৰিব। ভাল দামত আৰু ব্ৰেণ্ডেড কাপোৰ বেলেগ শ্ব'ৰুমত, বেলেগ দোকানত যি দামত পাব, তাতকৈ আপোনালোকে ভাবিব নোৱাৰা কম দামত মই কম কৰি মোৰ ইয়াত পাব। আপোনালোকে দামৰ কাৰণে চিন্তা কৰিব নালাগে। আপোনালোকক মই চেলেঞ্জ দি কৈছোঁ, অন্য দোকানতকৈ মোৰ ইয়াত একদম কমত পাব। পিয়'ৰ ব্ৰেণ্ডেডবোৰ, নন ব্ৰেণ্ডেডৰ কথাটো কোৱাই নাই, মই ব্ৰেণ্ডেডৰ কথা কৈছোঁ। ব্ৰেণ্ডেডখিনিয়ে একদম কমত পাই যাব আপোনালোকে। নাইকৈ মই বেলেগ দোকানৰ পৰা 500, 400 এনেকুৱা কমত পাব মোৰ তাত। তো আপোনালোকে আহিব দোকানলৈ, আহি প্ৰডাক্টবোৰ চাব, নিশ্চয় ভাল পাব আৰু লৈ যাব। এটা কৈ থওঁ, আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পায়, আপোনালোকে লাইক কমেণ্ট নকৰিলেও অন্ততঃ এটা শ্বেয়াৰ কৰি দিব, যাতে আৰু এজন মানুহে উপকৃত হয়। এই ভিডিঅ'টো চাই, ঘৰৰ পৰাই ভিডিঅ'টো চাই যাতে কাপোৰবোৰ পচন্দ কৰিব পাৰি। তো সেইটো কাৰণে আপোনালোকে ভিডিঅ'টো এটা কমচে কম শ্বেয়াৰ কৰি দিব। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। সৰু ল'ৰা ছোৱালীৰ পৰা চুৰু কৰিছোঁ। এইটো চাওক, এইটো শ্বুট, পেণ্ট, চোলা শ্বুট। এয়া কালাৰ পাই যাব, চাইজ পাই যাব, এনেকুৱা বান্দুল হ'ব। এয়া এইটো এটা চাওক, কিমান ধুনীয়া, এইবিলাক হাই কোৱালিটিৰ মাল। ভিতৰত পূৰা কপাহী কাপোৰ আছে, লগত টুপিও আছে। চাওক, পেণ্ট আৰু চাৰ্ট, টপ, পেকিংবিলাক এনেকুৱা হ'ব। এইটো চাওক, কালাৰ বেলেগ আছে, ভাল পেকিং একদম ধুনীয়া। এইটো এটা চাওক, ৰাউণ্ড নেক টি চাৰ্ট, এইটো চুইট চাৰ্ট বুলি কয়। ইয়াতো ভিতৰত পূৰা কপাহী কাপোৰ আছে, ইয়াত মোৰ একদম ঠাণ্ডাত পিন্ধা। এইটো এটা চাওক, হুডি, এইটো লোকেল ভাষাত ঝাম্পাৰ বুলি কয়। এইটো চাওক, 4-5 বছৰীয়া ছোৱালীৰ কাৰণে চাওক, এয়া কিমান ধুনীয়া। এইটো ফ্ৰক, এইটো লগত পেণ্ট এটা আছে, গোটেইকেইটাৰ লগতে পেণ্ট আছে। আপোনালোকে এই চোলাটোৰ লগত পেণ্টটো কালাৰ কালাৰটো মেচিং কৰি দিয়া হৈছে। এইটো নহয় যে চোলাটো বেলেগ পেণ্টটো বেলেগ। চাওক, আৰু চাইজ পাই যাব, ডাঙৰ সৰু চবখিনি পোৱা যাব। কিমান সুন্দৰ ডিজাইনৰ, এতিয়া চবৰ লগতে পেণ্ট এটা আছে, কালাৰ মেচিং কৰি। এইবোৰ চাওক, সৰু ডাঙৰ চব চাইজ পাই যাব। মুঠতে 8-9 বছৰীয়া ছোৱালীলৈকে হ'ব এইবোৰ। আৰু এইটো চাওক, ইনাৰ ছেট, সৰু ল'ৰাৰ পৰা আপোনাৰ ডাঙৰ সৰু চবৰে পাব। এইটো চাওক, এইটো ইনাৰ টপটো, এইটো লোৱাৰ। এইটো লাক্সৰ হয়, ব্ৰেণ্ডেড হয়। এইটো পূৰা পিয়'ৰ ব্ৰেণ্ড, লাক্স কোম্পানীৰ। এইটো ভাল কোৱালিটি পাব, একদম বঢ়িয়া, ষ্ট্ৰেচেবল আপোনাৰ। এইটো ছেট চাওক, ইয়াৰ পেকেজিংবোৰ এনেকুৱা হয়। এয়া চাওক, এইটো পূৰা লাক্সৰ হয়। এইটো দেখিছে, এনেকুৱা পেণ্ট, চোলা ছেট। এইবিলাক চাইনিজ টুপি, ভিতৰত কিমান ধুনীয়া ফাৰ দিয়া আছে, কোমল। এইবোৰ ডিজাইনৰ বেলেগ ডিজাইন পাব এনেকুৱা। এইটো এটা ডিজাইনৰ টুপি আছে, এয়া উলেন, পিয়'ৰ উলেন টুপি, ভাল কোৱালিটি। এইবোৰ মই পটাপট দেখুৱাই গৈ আছোঁ, সময়টো শ্বৰ্ট। এনেকুৱা পেণ্ট পাব, ছোৱালী ল'ৰা দুয়োটাই পিন্ধে, বিশেষকৈ ছোৱালী পাব এনেকুৱা পেণ্ট। এইবোৰ সৰু ছোৱালীৰ কাৰণে পেণ্টবোৰ, এইবোৰ গৰম পেণ্ট পিন্ধিব পাৰিব। এইবিলাক মোজা চাওক, সৰু ল'ৰাৰ মোজা, এইবিলাক ডাঙৰ মানুহৰ কাৰণে। এইবিলাক 20-30 টকাৰ পৰা পাই যাব আপোনালোকে, চিন্তা কৰিব নোৱাৰে। 20 টকাৰ পৰা মোজা পাব মোৰ ওচৰত। এইটো ছোৱালীৰ কাৰণে শ্বৰ্ট মোজা, এইটো চাওক কিমান ধুনীয়া, একদম কম দামত পাব আপোনালোকে। আহক, এইটো হাৱাই চপ্পলৰ লগত পিন্ধা মোজা। এয়া চাওক, এইটো মোজা চাওক, হাত মোজা, একদম সৰু ল'ৰাৰ পৰা ডাঙৰলৈকে চব পাব। এয়া এইটো ডাঙৰ মানুহৰ চাওক, বহুত ধুনীয়া কোৱালিটি। এইবোৰ ফুল এনেকৈ থাকিব, কালাৰ পাই যাব, বেলেগ কালাৰ আছে। সৰু ডাঙৰ চব পাব, ভাল কোৱালিটি, বেয়া কোৱালিটি চব পাব। বেয়াটো তেনেকুৱা নহয়, মানে
হাই কোৱালিটি আৰু অকণমান ল' কোৱালিটি তেনেকুৱা পাব। আৰু ৰেগুলাৰ যিবোৰ পাব এই চাৰ্ট, ফুল চাৰ্ট, এইবিলাক কালাৰ চাইজ চব পাই যাব। ফুল চাৰ্ট আছে, ছিংগুল চাৰ্ট, আৰু এইবিলাক টি চাৰ্ট আৰু ফুল পেণ্ট জিন্সৰ, এইবিলাকো ঠাণ্ডা দিনত পিন্ধা ফুল টপ, এইবিলাকো দেখুৱাইছোঁ। জেন্সৰ কিছু আইটেম, এইটো চাওক চুৱেটাৰ কিমান ধুনীয়া ডিজাইনৰ চুৱেটাৰ চাওক, একদম পূৰা ঊলৰ চুৱেটাৰ, খুব কম দামতে পাই যাব এইবিলাক। আপোনালোকে আহক, খালি ডিজাইন চাওক আৰু পচন্দ কৰি লৈ যাওক। আহিলেতো পচন্দ হ'বই চিয়'ৰ আপোনালোকৰ। এইটো এটা জেকেট চাওক, বাইকাৰ্ছৰবিলাকৰ কাৰণে ভাল, এইবিলাক ৰাইড কৰিবৰ কাৰণে, বাইক ৰাইড কৰিবৰ কাৰণে। এইটো চাওক জেকেট, লগত টুপি এটেচ আছে ইয়াত। এইটো এটা চাওক বঢ়িয়া কোৱালিটিৰ জেকেট, ডাঙৰ সৰু চব পাব, যি চাইজ লাগে তাকেই পাব। আপোনালোকে খালি আহক। এইটো এটা হুডি চাওক, জাম্পাৰ কিমান ধুনীয়া ডিজাইনৰ, পকেট, ফ্ৰণ্ট পকেট, ভিতৰত পূৰা কপাহী কাপোৰ আছে। এইটো চাওক কেনেকুৱা কপাহ দিয়া আছে, পূৰা বহুত হ'ব এইবোৰ চাওক। এইটো জাম্পাৰ, আৰু আপোনালোকে ইনাৰ পাব লাক্সৰ, পূৰা অৰিজিনেল ব্ৰেণ্ডৰ। এইবোৰ চাওক লাক্স, অমিতাভ বচ্চন এডভাৰটাইজ দিয়ে। এইটো চাওক ফেমিলি চাওক, এইটো এনেকুৱা বক্সত পাব। বক্সটো মই আপোনালোকক খুলি দেখুৱাই দিছোঁ, চাওক কেনেকুৱা পেকিং আছে, ছিংগুল পিচ পেকিং এনেকৈ পাব। পেন এটা, চোলা এটা, ছিংগুলকৈ পিচ পাব। এইটো এটা চাওক, এইটো এটা জাম্পাৰ কিমান ধুনীয়া, পূৰা ভাল মাল, এইবিলাক ষ্ট্ৰেচেবল হয় পূৰা, বেলেগ পাব। এইটো জেকেট চাওক কিমান হেভি জেকেট, এইটো জেকেটৰ কালাৰ এইটোৱে পাব, বেলেগ কালাৰ নাই বাৰু। ভিতৰত চাওক কিমান হেভি কোৱালিটিৰ আপোনাৰ ফাৰ দিয়া আছে। এইটো চাওক, এইটো পিন্ধিলে আৰু একো পিন্ধিব নালাগে। আৰু ভিতৰত চেনো একদম বঢ়িয়া কোৱালিটিৰ চেন দিয়া আছে। এইটো চাওক একেবাৰে প্লাছ। এইবাৰ আপোনালোকক দেখুৱাইছোঁ লেডিছৰ কিছু আইটেম। এইটো চাওক জেকেট, ছোৱালীবোৰৰ কাৰণে কিমান ধুনীয়া জেকেট, টুপি আছে লগত, আপুনি টুপিটো খুলিও পিন্ধিব পাৰিব। এয়া চাওক চেন আছে, টুপিটো খুলি থৈ দিব পাৰিব। ভিতৰত পূৰা ফাৰ দিয়া আছে, চাওক কিমান ধুনীয়া, বহুত ডাঠ হয় এইবোৰ, ডাঠ কাপোৰ। এইটো এটা চাওক জাম্পাৰ, ইয়াৰ কালাৰ পাই যাব বেলেগ বেলেগ, ডিজাইন ভাল আছে, কম দামত ভাল বস্তু পাব, আহক আপোনালোক। আৰু এটা চবতকৈ ইম্পৰ্টেণ্ট বস্তু দেখাইছোঁ আপোনালোকক, চাওক এইটো কি বাৰু, এইটো চাওক প্লাজো পেণ্ট ঊলৰ, লগত কি আছে ইয়াৰ, এইটো চাওক কুৰ্তি প্লাজো ছেট। এইটো চাওক 2 পিচ মাল কিমান ধুনীয়া চাওক, মই অলপ দূৰৰ পৰা দেখাইছোঁ। ইয়াৰ লগত এইটো পেণ্ট, মই আপোনালোকক ইয়াৰ ফটো দি দিম, ছাইডত চাব, এইফালে ছাইডত চাওক, ফটোটো দি দিছোঁ। ইয়াৰ কালাৰো পাই যাব আপোনালোকে। এইটো চাওক বেক চাইডে প্লেন আছে ক'লা, আৰু ফ্ৰণ্ট চাইডে এইটো এনেকুৱা ডিজাইন আছে চাওক, লগত এইটো পেণ্ট। এইটো ঠাণ্ডা দিনত পিন্ধা নাইটি, চাওক কিমান ধুনীয়া নাইটি ঠাণ্ডা দিনত, চাওক কি ধুনীয়া। এইটো মোৰ পিছফালে দেখিছে লাগি আছে, কিমান ধুনীয়া লাগিব আপোনালোকে এইটো পিন্ধিলে। এইটো পিন্ধি যদি থাকে, ভিতৰত পূৰা কোমল কাপোৰ দি আছে, চাওক এয়া কপাহী কাপোৰ আছে। এইটো ৰাতিপুৱা আপোনালোকে পিন্ধি কাম কৰি থাকিব পাৰিব, আৰু একো চল তল উৰিব নালাগে, আৰু ইমানেই গৰম হ'ব। চল আছে চাওক, এইবোৰ ভাল কোৱালিটিৰ চল, একদম মানে চফ্ট কোমল, এইবোৰ একেবাৰে কম্বলৰ নিচিনা। এইটো লগ চাওক, ইয়াৰ কালাৰ বেলেগ বেলেগ পাব, ডাঙৰ আছে সৰু নহয়। আৰু এইটো টপ চাওক, ছোৱালীবোৰৰ কাৰণে ঠাণ্ডা দিনত পিন্ধা টপ, ডিজাইন কালাৰ বেলেগ বেলেগ পাব। এটা ভিতৰত ইয়াৰো কপাহী কাপোৰ দিয়া আছে, চাওক পূৰা ভিতৰৰ ফালে গৰম কাপোৰ আছে, কোমল। আৰু এইবিলাক কুৰ্তি আছেই, আপোনালোকে এইবিলাক কুৰ্তি মোৰ ইয়াত কিমান পাই জানে, ওচৰ চুবুৰীয়াখিনিতো প্ৰায় জানেই। এইবিলাক কুৰ্তি মোৰ ইয়াত 150 টকাৰ পৰা আপোনালোকে পাব, এইটো মাত্ৰ 150। এইটো চাওক, ইয়াৰো কালাৰ পাই যাব বেলেগ বেলেগ, মই কালাৰ দেখুৱাই দিছোঁ আপোনালোকক। এইবিলাক চাওক কালাৰ এনেকৈ, 1 2 3 আৰু এইটোৰ লগত 4টা কালাৰ পাব। কিমান ধুনীয়া কাপোৰ, চাওক কালাৰ গেৰাণ্টি আছে, আপোনাৰ কালাৰ নাযায়, একো নহয়। আপোনালোকে এইটো মাত্ৰ 150 টকাত পাব, আপোনালোকক এইটো 150 টকাত কোনো নিদিব।
আৰু এটা আছে চাওক, এইটো 200 টকা, ইমান ধুনীয়া চাওক। এইটো পাব মাত্ৰ 200 টকাত। ভাবি চাওক তেতিয়াহ'লে এইবোৰৰ দাম যদি এনেকুৱা হয়, চবখিনি দাম কৰি নিদিওঁ, আপোনালোকে আহিলে গম পাই যাব। কেইটামান কিছুমান বস্তুৰ দাম কৰি দিছোঁ, আপোনালোকে আহিব।